আৰু এইটো এটা ক্লাইম্বিং ৰবট চাওক মই সুইচটো অন কৰি দিলোঁ সেই আৰ্মিবিলাকে যেনেকৈ ট্ৰেইনিং কৰি এনেকৈ আহি থাকে ৰছীৰে তো এইটোও কি ধুনীয়াকৈ আহি আছে এই মেচিনটো যেতিয়া ডাঙৰকৈ বনোৱা যাব তেতিয়া এখন পাহাৰৰ পৰা আৰু এখন পাহাৰত মানে কিবা বস্তু ওলোমাই দিও নিয়া অনা কৰিব পৰা যাব এনেকৈ আৰু এই সকলোবিলাক বস্তু বনাইছে এনেকুৱা এজন যুৱকে যিজন যুৱকে কোনো টেকনিকেল প্ৰশিক্ষণে লোৱা নাই আজিলৈকে ৱেলকাম বেক টু মাই ইউটিউব চেনেল মৃদুল চাল আৰু আপোনালোকৰ শৰৎ ৰাভাৰ কথা মনত আছেনে এই যোৱা বছৰ যে মই এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত প্ৰায় 2.4 মিলিয়ন ভিউ আহিছিল আৰু লগতে মানে শৰতেও কিবা কিবি হেল্প পাইছিল আৰু ৰাইজৰ পৰা আপোনালোকৰ পৰা তো সেই শৰতে বৰ্তমান কি কৰি আছে আৰু শৰতৰ ঘৰত আৰু শৰতৰ তাত লৈ যাবৰ কাৰণে আজি ডিম্পুকো লৈ আহিছো আৰু এইপিনেদি জেমছো আছে তো জেমছ আৰু ডিম্পুক লৈ যাম ডিম্পু মানে ভিডিঅ' বনাব আৰু শৰতৰ সেই বস্তুবিলাকৰ মানে মই আপোনালোকক যোৱা বছৰৰ ভিডিঅ'টোত জনাইছিলো যে শৰৎ ৰাভাই কোনো ধৰণৰ টেকনিকেল প্ৰশিক্ষণ নলোৱাকৈ বিভিন্ন ধৰণৰ যন্ত্ৰ বনায় আৰু যিবিলাক যন্ত্ৰ দেখিলে আপোনালোকে হতবাক হৈ যাব তো সেই শৰৎ ৰাভাই বৰ্তমান কি কৰি আছে মানে কিবা কিবি আৰু বনাল নেকি তো সেইখিনি আজি আপোনালোকক দেখুৱাম বুলি ভাবিছো তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো ৰিয়েল আৰু অফ ৰ'ড টেষ্টিঙৰ কাৰণে ৰেডি হৈ যা আগত মানে বেয়া ৰাস্তা আছে কিমান বেয়া বেয়া মানে থাৰৰ কাৰণে ভাল আৰু প্ৰিয় ৰাস্তা থাৰৰ কিন্তু আমাৰ সৰু সুৰা গাড়ীৰ কাৰণে বেয়া আৰু নাই মোৰ গাড়ী যাব নোৱাৰে এইটো ৰাস্তাৰে এনেকৈ যাব আৰু সন্মুখত এইবিলাকে হৈছে আমাৰ বিকশিত অসমৰ পয়া লগা ৰাস্তা তো ৰাস্তাৰ কণ্ডিশ্যন চাওক সেই সৰজতৰ গাঁৱত যদি মানুহৰ কিবা কাৰণত বেমাৰ হ'ব লাগিল সঁচাকৈ মানুহ মৰি যাব এইফালেদি এম্বুলেঞ্চ যাবই নোৱাৰিব এনেকুৱা ৰাস্তা আৰু সন্মুখত এইটো শৰৎ ৰাভা মানে আমাক আগবাঢ়ি আহিছিল আৰু তো এতিয়া শৰতৰ ঘৰলৈ গৈ আপোনালোকক দেখুৱাই আছো আহি পালো শৰৎ ৰাভাৰ ঘৰ আৰু এয়া হৈছে শৰৎ ৰাভা আৰু এতিয়া শৰতৰ ঘৰলৈ গৈ শৰতৰ অদ্ভুত সৃষ্টিবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ মানে আজি ডিম্পু আহিছে আৰু ভিডিঅ' বনাবৰ কাৰণে আৰু সন্মুখত এয়া হৈছে শৰৎ ৰাভা আৰু এইখন হৈছে শৰতৰ মানে ৱাৰ্কিং টেবুল য'ত বনাই বস্তুবিলাক তো এনেকৈ এইবিলাক কিবা কিবি আছে আৰু বিভিন্ন ধৰণৰ বস্তু যিকেইটা বস্তু আপোনালোকক দেখুৱাইছিলোঁ তো তেনেকুৱা ধৰণৰে বস্তু বনাইছে কিন্তু অলপ ডাঙৰকৈ তো এইটো হৈছে টেছলা কইল যোৱাবাৰতো ইমান ভাল নাছিল আৰু এনে যেনে তেনে বনাই ৰাখিছিল কিন্তু এইবাৰ অলপমান ভালকৈ আৰু ইয়াৰ কাম কি আপোনালোকক দেখাই দিছে আৰু টেছলা কইল হৈছে চাব এই যন্ত্ৰটোৰ ওচৰত যদি এটা লাইট লৈ যোৱা যায় এইটো সৰু লাইটটো দেখিছে তো এইটো বিনা কানেকশ্যনত জ্বলি আছে দেখিছে তো ইয়াত মানে ৱায়াৰ নালাগে ৱায়াৰলেছ এনেকৈ জ্বলাব পাৰি আৰু এইটো দিনৰ পোহৰৰ বাবে ভালকৈ এনেকৈ ধৰিব নোৱাৰি এখেতে হৈছে শৰৎ ৰাভা আৰু শৰতৰ মই যোৱা বছৰ এটা ভিডিঅ' বনাইছিলোঁ কি বস্তু বনাই তাৰে ওপৰত শৰৎ নতুনকৈ কিবা বনাইছে নে নাই তো ঠিক আছে আপোনালোকক অলপমান নতুনকৈ বনোৱা বস্তুখিনি দেখাই দিওঁ আৰু শৰতক বহুত বহুত ধন্যবাদ যে মোক এখন গামোচাও দিলে শৰৎ এইবাৰ নেক্সট কি দেখাবা এইটো কি সেইটো সেইটো তাৰমানে আপোনাৰ কোনো এটা অবজেক্ট এটা মানে শূন্যতে মানে উপঙি থাকে মানে বস্তুটো মেচিনটোৰ নাম কি এইটো মেচিনটোৰ নাম লেভিটেশ্যন মেচিন আৰু এই লেভিটেশ্যন মেচিনটো কেনেকৈ কাম কৰে চাওক এবাৰ তো ইয়াত যদি এটা এনেকৈ অবজেক্ট ৰখা যায় সেই অবজেক্টটো শূন্যতে এনেকৈ উপঙি আছে দেখিছে তো ইয়াত কি ফৰ্মুলা ব্যৱহাৰ কৰিছে বা কেনেকৈ বনাইছে এইটো মই ভালকৈ ক'ব নোৱাৰোঁ কিন্তু চাওক কি ধুনীয়াকৈ এনেকৈ উপঙি আছে বস্তুটো আৰু ইয়াতে আপোনালোকে বহুতকেইটা বস্তু দেখিছে যিবিলাক মানে মেচিন চৰতে মানে নিজে বনাইছে আৰু এইখন এখন ৰিক্সা এইবোৰে এইখনে নিজে নিজে এনেকৈ চলি আৰু এনেকুৱা ধৰণৰ ৰিক্সা মানে সেই কলিকাতাত এতিয়াও চলি আছে চাগে মানে চলে আৰু এতিয়াও সেই মানুহে যে এনেকৈ টানি টানি লৈ যায় মানে চিনেমাত দেখিছিলোঁ আৰু শৰতেও তাৰ পৰা মানে আইডিয়াটো লৈয়ে এইটো মানে এনেকৈ ডিজাইন বনাইছে আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডিজাইন বিভিন্ন ধৰণৰ বস্তু বনাইছে তো আপোনালোকক দেখাই আছোঁ এটা এটাকে আৰু এইটো সঁচাকৈ ভাল লাগি আছে কিবা মানুহ যিমানবিলাক মেচিন বনাইছে মানে এনেকুৱা যন্ত্ৰ যিমানবিলাক বনাইছে তো এই গোটেইবিলাক হৈছে ডেমো তো ইয়াৰ যিটো ফৰ্মুলা এই ফৰ্মুলাটো লৈ যদি এটা ডাঙৰকৈ বনোৱা যায় মেচিন তেতিয়াহ'লে ইয়াত মানুহ উঠিও ফুৰিব পাৰিব বা যিকোনো বস্তু ইফাল সিফাল কৰিব পাৰিব আৰু ইয়াৰ পৰা তাত লৈ যোৱা এনেকুৱা ট্ৰেন্সপৰ্টেশ্যনৰ কামত আহিব আৰু আপোনালোকে শুনি আচৰিত হ'ব শৰতে যিমানবিলাক মেচিন যিমানবিলাক এনেকুৱা ৰবট বনাইছে তো সকলোবিলাক শৰতে নিজে বনাইছে আৰু ইয়াৰ কাৰণে কোনো প্ৰশিক্ষণে লোৱা নাই আজিলৈকে তো সেইবিলাক ইউটিউবত বা ফেচবুকত দেখিছে তাৰ পৰা ডিজাইন কৰি বনাইছে অকল ইয়াৰ মটৰ যিটো দেখিছে সেই মটৰটোহে শৰতে বজাৰৰ পৰা কিনি আনিছে আৰু এইবিলাক চাওক সেই চীনা যুগৰ নিচিনা এনেকৈ গৈ আছে আৰু এইটো এটা বনাইছে এনেকৈ ৱাৰ্কিং ৰবটে কিন্তু এইটো কাঠ কাটি বনাইছে বিভিন্ন ধৰণৰ কাঠৰ টুকুৰা আছে তো এইটো কেনেকৈ কাম কৰে এবাৰ দেখাই দিছোঁ আপোনালোকক আৰু শৰতে এই যন্ত্ৰবিলাক এই ৰবটবিলাক কেনেকৈ বনায় আপোনালোকে যদি শিকিব বিচাৰে তো ডেছক্ৰিপশ্যনত শৰতৰ এটা ইউটিউব চেনেলৰ লিংক আছে তাত মানে এই বস্তুবিলাক যেতিয়া বনায় শৰতে ভিডিঅ' কৰি তাত আপলোড কৰে তো আপোনালোকে ধুনীয়াকৈ চাব পাৰিব আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে বেছি ভাল তো তেওঁলোকে বহুত জ্ঞান পাব ইয়াৰ পৰা তো আপোনালোকে সৰু ল'ৰা ছোৱালীক দেখাব এইবিলাক কেনেকৈ বনায় আৰু এই ধৰণৰ বিভিন্ন ধৰণৰ যন্ত্ৰ বনাইছে তো গোটেইকেইটা দেখাটো বাৰু সম্ভৱেই নহয় তো দুটা এটা আপোনালোকক দেখাই দিছোঁ আৰু এইটো কিবা বেলেগ ধৰণে কৰি আছে এনেকুৱা ধৰণৰ যোৱা বছৰ এটা মই ৰবট দেখাইছিলোঁ আপোনালোকক ৱাৰ্কিং ৰবট কিন্তু তাতকৈ এইটো বহুত ডাঙৰকৈ বনাইছে আৰু এইটো স্মাৰ্ট হয় আৰু স্মাৰ্ট মানে এই যিটো ৰবট বনাইছে এই ৰবটটোৰ সন্মুখত মানে এটা যদি অবজেক্ট আহি যায় হাতখন দিছে নহয় এইটো চাইড কাটি এনেকৈ গৈ আছে আৰু শৰতে যিমানবিলাক মেচিন বনাইছে এইবিলাক যদি অলপ ডাঙৰকৈ বনোৱা যায় এইটো ফৰ্মুলাই লৈ তো বিভিন্ন ধৰণৰ কামত আহিব মানে পৰৱৰ্তী সময়ত আৰু এটা যন্ত্ৰ দেখাই দিছোঁ আপোনালোকক এইটো হৈছে ক্লাইম্বিং ৰবট মানে সেই আৰ্মিবিলাকে যেনেকৈ ট্ৰেইনিং কৰে ৰছীত ধৰি যাই থাকে এনেকৈ তো এইটো এটা এনেকৈ বনাইছে তো এইটো কেনেকৈ কাম কৰে এবাৰ দেখাই দিছোঁ ৰ'ব আৰু এই ক্লাইম্বিং ৰবটটো মই অন কৰি দিলোঁ চাওক সেই মানুহবিলাক
বোলে মানুহৰ নিচিনাকৈ মানে আৰ্মিবিলাকে যেনেকৈ ট্ৰেইনিং কৰি কৰি এনেকৈ আহি থাকে ৰছীৰে, তো এইটোও এনেকৈ আহি আছে, মানে বেলেগ ধৰণৰ বস্তু বনায় শৰৎ ৰাভাই সঁচাকৈ। আৰু এই মেচিনটো যেতিয়া ডাঙৰকৈ বনোৱা যাব তেতিয়া এখন পাহাৰৰ পৰা আৰু এখন পাহাৰত মানে কিবা বস্তু ওলোমাই দিও নিয়া অনা কৰিব পৰা যাব এনেকৈ। এই ধৰণে আহি থাকব কিবা ওজন বস্তু লটকাই দিলে। আৰু এই এটা দেখাত যদিও মানে সাধাৰণ যন্ত্ৰ যেন লাগিছে, কিন্তু এইটোৱে এটা বেলেগ ধৰণৰ বস্তু বনাইছে। আৰু এইটো বতাহৰ জৰিয়তে এনেকৈ পাংখাখন ঘূৰিব, কিন্তু অলপ বতাহ কমকৈ থকাৰ কাৰণে আমি টেবুল ফেন লগাই দিছোঁ। আৰু এইটো চাওক এনেকৈ খৰি কাটি আছে পাংখাখন ঘূৰাৰ কাৰণে। আৰু অকল খৰি কাটাই নহয়, এইটো সেই কুঁৱাৰ পৰা মানে কৰিব পৰা পানী চানী উঠাওঁতে কামত আহিব আৰু ডাঙৰকৈ। আৰু ঘৰতে যিমানবিলাক বস্তু বনায়, তো সেই বস্তুবিলাক বনোৱাৰ আগতে ডায়েগ্ৰামবিলাক নিজে আঁকে ইয়াতে, এনেকৈ মানে কিছুমান ডায়েৰী বনাই থৈ দিছে। এইখন আছিল এখন হেলিকপ্টাৰৰ, তো হেলিকপ্টাৰখন যোৱাবাৰ দেখাইছিলোঁ, কিন্তু তাৰ কাম সম্পূৰ্ণ নহ'ল যিহেতু তিনিচুকীয়াত যাব লগা হ'ল। তো তাৰে মেচিনটো আছে, এবাৰ দেখাই দিম আপোনালোকক। আৰু শৰতে যিকোনো এটা বস্তু বনোৱাৰ আগতে এনেকৈ মানে ডায়েগ্ৰাম আঁকি লয়, আৰু এনেকুৱা 4-5খন ডায়েৰী আছে শৰতৰ ইয়াতে। তো এইবিলাক দেখাৰ পিছত মানে শৰতে প্ৰেক্টিকেলি বস্তুবিলাক বনায়। আৰু এইখন এখন পেপাৰত মানে শৰতে এটা 2015 চনত জাবৰ নিষ্কাশন কৰা এটা যন্ত্ৰ বনাইছিল, আৰু সেইটো এনেকৈ পেপাৰত আহিছে, নিয়মীয়া বাৰ্তা এইখন পেপাৰ। আৰু এই এখন কিবা পেপাৰ, আৰু ইয়াতে অসমীয়া খবৰ, মানে 3-4খনমান পেপাৰত শৰতৰ নাম আহিছিল ধুনীয়াকৈ। মানে সৰুৰ পৰা এক্টিভ আৰু শৰৎ যিকোনো। যোৱা বছৰ আপোনালোকক দেখুৱাইছিলোঁ যে শৰতে এখন হেলিকপ্টাৰ মানে বনাই আছিলে, আৰু প্ৰায় কমপ্লিট হৈছিলে, কিন্তু কিবা এটা কাৰণত সেইখিনি সম্পূৰ্ণ নহ'ল। তো ইয়াৰে ইঞ্জিনটো এতিয়াও ভালে আছে, এইটো ষ্টাৰ্ট কৰিব পাৰি এনেকুৱা। তো শৰৎ এইখন কমপ্লিট কিয় নহ'ল? কমপ্লিট নোহোৱাৰ কাৰণটো হ'ল ঘৰৰ মোৰ দেউতাৰ প্ৰব্লেম, প্লাছ মোৰো প্ৰব্লেম হৈছিল, আৰু লগতে ঘৰৰ আৰ্থিক অৱস্থা বেয়া, তাৰ কাৰণে তিনিচুকীয়াত কাম কৰিব লগা হ'ল। তো সেই যোৱাৰ বাবদ মানে এইকেইটা মেচিন মানে আধৰুৱা হৈ থাকি গ'ল। মানে মেইন কথা হৈছে কি, শৰতৰ এইখন সম্পূৰ্ণ হৈয়ে গ'ল হয় ইমান দিনে, কিন্তু আৰ্থিক দুৰ্বলৰ কাৰণে, আৰ্থিকভাৱে যিহেতু মানে কি নহয় আৰু শৰৎ, সেইকাৰণে তিনিচুকীয়াত এটা সৰু সুৰা কাম পালে আৰু সেই কামটোত গুচি গ'ল, যাৰ ফলত এইখন আধৰুৱা হৈ পৰি ৰৈ গ'ল। এতিয়া যদি আপোনালোকে অলপ সহায় কৰে শৰতক, তেতিয়াহ'লে নিশ্চয় এইখন বনাব পাৰিব। আৰু এইখন বুলিয়ে নহয়, আৰু ইয়াতকে ডাঙৰ ডাঙৰ কিছুমান যন্ত্ৰ শৰতে বনাব পাৰিব। আৰু এই হেলিকপ্টাৰখনত যিটো ইঞ্জিন ব্যৱহাৰ কৰিছিল, এইটো আছিল স্কুটাৰৰ ইঞ্জিন, মানে সেইটোকে মডিফাই কৰি অলপমান বেলেগ ধৰণৰ ডিজাইন বনাই দিছে। আৰু এইটো এতিয়াও মানে ৰানিং অৱস্থাত আছে, আৰু এইটো সেই হণ্ডাৰ যেনেকৈ ষ্টাৰ্ট কৰে তেনেকুৱা এইখন কিয় লগাই থৈ দিছে। আৰু আপোনালোকে ভিডিঅ' কৰাৰ কাৰণে যিবিলাক গিম্বল দেখা পায়, দামী 6,000-7,000 টকা এনেকুৱা, তো কিছুমানেতো ল'ব নোৱাৰে। তো গতিকে শৰতে বনোৱা গৰিবকা গিম্বলো ল'ব পাৰে। এই চাওক হাতখন লৰি আছে, কিন্তু এইটো লৰা নাই। আৰু প্ৰফেচনেল ইউজৰ কাৰণে নহয়, এনে ধৰক সাধাৰণ ঘৰত কিবা ভিডিঅ' বনাইছে, তো তাৰে কাৰণে বনাব পাৰে ধুনীয়াকৈ এইডালেৰে। আৰু শৰতে দেখাই আছে, চাওক মোবাইলটো মানে লৰি থকা নাই, হাতখন লৰি আছে, মোবাইলটো লৰি থকা নাই। এইখন আছিল এখন কাইনেটিক বছ বাইক, আপোনালোকে জানে যে এইখন আজিকালি বেনে হৈছে। তো সেইখনৰ পৰা মডিফাই কৰি এখন অলপ বেলেগ ধৰণৰ বাইক বনাব খুজিছিল শৰতে, কিন্তু আৰ্থিক দুৰ্বলতাৰ কাৰণে শৰতে এইবিলাক কাম আধাতে সামৰিব লগা হৈছে। টকা লাগে না বহুত, গতিকে সেই এনেকুৱা ইঞ্জিনটো লগাইছিল। ইঞ্জিনটো কি আছিল এই বাইকৰ নেকি? সেইখন বাইকৰে আছিল। তো এটা মানে বেলেগ ধৰণৰ এটা মডিফিকেশ্যন হ'ল হয় আৰু বাইকখনৰ ওপৰত, কিন্তু টকা পইচা অলপ কমকৈ থকাৰ কাৰণে শৰতে এইবিলাক আধাতে এৰিব লগা হৈছে। তো আপোনালোকক অনুৰোধ, আপোনালোকে যদি পাৰে অলপমান শৰতক সহায় কৰক, যাতে শৰতৰ যিবিলাক সপোন আছে, সেই সপোনবিলাক যাতে দিঠকত পৰিণত হ'ব পাৰে, আৰু এনেকুৱা মানে ভাল ভাল কিছুমান বস্তু বনাই আমাক উপহাৰ দিয়ে। আৰু সেই যিটো আপোনালোকক হেলিকপ্টাৰৰ ইঞ্জিন দেখুৱালোঁ, তো ইঞ্জিনটো ইয়াতে এনেকৈ লাগি আছিল। যোৱা বছৰৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ, মানে ষ্টাৰ্ট কৰিয়ে দেখাইছিলোঁ শৰতে, কিন্তু আৰ্থিক দুৰ্বলতাৰ কাৰণে শৰতৰ সেই সকলোবিলাক কাম এনেকৈ পৰি আছে, মানে পেলাই থ'ব লগা হৈছে। আৰু তো পাংখাখন লাগি আছে, আৰু এইটো ঘূৰি আছে এতিয়াও। আৰু এইজনেই হৈছে শৰৎ ৰাভা, যিজন শৰৎ ৰাভাই মনতে বহুত ডাঙৰ ডাঙৰ সপোন পুহি ৰাখিছে, মানে বিভিন্ন ধৰণৰ যন্ত্ৰ বনাই আমাক উপহাৰ দিয়াৰ। কিন্তু আৰ্থিক দুৰ্বলতাই শৰতৰ যিবিলাক সপোন আছে, সেই সপোনবিলাক পূৰণ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি আহিছে। গতিকে আপোনালোকক অনুৰোধ, আপোনালোকে যিমানখিনি পাৰে শৰতক আৰ্থিকভাৱে সহায় কৰিব। আৰু স্ক্ৰীনত নম্বৰ আহি আছে, এই নম্বৰত যোগাযোগ কৰি শৰতৰ যিবিলাক সপোন আছে সেইবিলাক পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰিব। আৰু লগতে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আৰু 10জনে শৰতৰ প্ৰতিভাবিলাক চাব পাৰে আৰু মানে সহায় কৰিব পাৰে। ধন্যবাদ।